वेलकम टू बैक माय यूट्यूब चैनल आज भाई बहन नम्बर তাৰ ভিডিঅ'লৈ আহিছোঁ কাৰণ আজি মোৰ জন্মদিন আজি মই বহুত হেপী আজি কি কওঁ ঠিক নাই আৰু দিনটো কি হ'বলৈ গৈছে আপোনালোকে ভিডিঅ' চাই থাকক আৰু আজি জন্মদিনটো শুভ কামে পাৰ কৰিম ভাবিছোঁ শুভ কাম লৈছে আজি গছ পুলি আৰু মুলি আহিছোঁ জন্মদিন বুলি আজি বহুত হেপী আৰু গছ পুলি এটা ৰুলং এতিয়ালৈ বৈ লওক সোনকালে গছ পুলি এটা ৰুলংগৈ গছ পুলি ৰোৱা আগত খোৱাটো মেইন খোৱা বোৱাৰ পিছতে গছ পুলি ৰোৱা হ'ব আৰু খাই লওঁ কিবা এটা মানে দেখি থাকক আপোনালোকে চাব এতিয়া কি খাম মই এতিয়া মই খাম আম খাম তাৰপিছতে ৰোৱা হ'ব গম পাইছে চাগে মই কেনেকৈ কি কৰি ৰুম এতিয়া আম খাম তাৰপিছতহে ৰোৱাটো হ'ব আৰু আমটো খাই লওঁ আম খাম তাৰপৰা ৰুই থৈ যামগৈ গছ পুলি তিনিটা ৰুম কোৱা হ'ব কিবা হ'ব এতিয়া जा क्या हम खबा हुआ मस्ती वन था क्या 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 खाबले ভাল আমটো খাবলে বেলেগ বেলেগ খাম আৰু বেলেগ আমরা কিছু এখানে খাম বেলেগ wah itu kan pokan konos itu kelas ya cek bah bah Ando kalau lihat cuma Amon kalau dia gos beli makan beli gos beli boleh kok nggak start kan dulu subuh ya kita cut awet itu cintu parum আৰু প্ৰথমে মই ৰুম আম পুলি কি পুলি যে আপোনালোকে গম পাই যাব পুলি নো ডাই গুটি পা দিম এইকেইটা ইয়াতে দি দিছোঁ স্কুলত কয় ছাৰহঁতে বোলে এতিয়া জন্মদিনত ৰুব লাগে গছপুলি পিছত আজু নাতিবোৰে ক'ব বোলে এইজোপা তহঁতৰ আজু ককাহঁতে উঠি যাব পাৰে এতিয়া তহঁতি তাকে খাই আছ তেনেকৈ কয় আৰু আমাকো ক'ব চাগে আৰু নাতিহঁতে ন নাতিহঁতে ক'ব চাগে আৰু ৰুই লওঁ গলি পাতে বুঢ়া হ'ল না আমি ৰুই ল'ব দেই খাবলৈ পাওঁ নাপাওঁ পিছত আৰু মৰিলে নমৰিলে যাতে খাবলৈ পাওঁ ইমান ডাঙৰ খাব দিছোঁ কুকুৰা নুকুৰিম এতিয়া পুলি গজিব কাহিনীতে গজিব এইটো পুলি হৈ গ'ল আম গুটি হৈ গ'ল এইবাৰ আছে আইটো কি পুলি নাজানো কিন্তু মই উঘালি আনি থৈছোঁ গছ পুলি হ'ব ডাঙৰ কিবা এটা এইটো ৰুই দিম গছ হ'লেই হ'ল অক্সিজেন পালেই হ'ল বৰষুণ হ'লেই হ'ল গছ থাকিলে মানুহ থাকিব কথা এষাৰ আছে ন হয় কথাটো এতিয়া আছে মেইন আৰু এটা পইচা গছ চাচি পুলি এইটো চাচি পুলি এইটো এতিয়া বহুত ডিমাণ্ড এইটো পুলি এটা পুলিত 8 টকা 9 টকামান ল'ব মোৰ ঘৰতে আছে এইবোৰ ৰুৱা আছোঁ এইকেইটা ৰুই দিওঁ চাচি পুলি এইটো ৰোৱা কাৰণ আছে কাৰণ চাচি যে এতিয়া বহুত পইচা পায় এজোপাতে লাখ টকা পায় ভাবিছোঁ আৰু ময়ো এজোপা ডাঙৰ হ'ম ময়ো হ'ম ইও হ'ব বিকিম মাল ধৰিব পূৰা চাচি গছত বিকিম দিওখে আনিম আৰু এবাৰ হ'ব পানী দিয়ে নমলে জীয়াই মাছ ধৰি ডাঙৰ হ'লে আৰু পুলিব পাৰিম দিও খাব লাগিব তোৰ ওপৰতে ভৰসা দেই ৰুইছোঁ বহুত কষ্ট নহ'ব পুলি ধৰিবা অহা বছৰ কিমান ডাঙৰ আপোনালোকে দেখাম এতিয়া 2022 চন 2023 চনলৈকে নেক্সট পাই যাব কিমান ডাঙৰ চাচি পুলি কিমান মাল হৈছে গম পাই যাব এক্টিভিছোঁ অকণমান দূৰ মজা লাগছে এতিয়া খালোঁ গ'লোঁ আম খালোঁ গছ পুলি ৰুলোঁ এতিয়া আমাৰতো খালোঁ পেটটো ভাল গছ পুলিটো ডাঙৰ হ'লে কিবা এটা লাগিব এতিয়া পানী অকণ দিছোঁ গছ পুলি কিবা হ'ব পানী অকণ দিছোঁ আৰু লৈ আমটিটো পানী অকণ দিছোঁ এবাৰ অকণমান দিছোঁ তাৰপৰা চাচি পুলি অকণমান দিছোঁ আৰু এটা আছে নহয় সেইটো নাম নিদিয়া গছ নাম আছে মই চিনিয়ে নাপাওঁ এটা খাবলৈ দিলোঁ পানী ডাঙৰ হ'বি সোনকালে ডাঙৰ হোৱাৰ পাছত ইমান ডাঙৰ দেখা দেই হৈ গ'ল খালোঁ আম খালোঁ গছ পুলি খালোঁ এতিয়া যাম
চাৰিআলি গাহৰি মাংস আনিবলৈ আৰু আজি কাকো নেমাতো অকলে অকলে খাম গাহৰি মাংস বাৰ্থডেটো অকলে অকলে গাহৰি মাংস খাম এতিয়া ব'লক নহয় মই যাওঁ ব'লক নহয় মই যাওঁ এতিয়া গাহৰি মাংস আনিব হাঁহ পুলি হৈছিলোঁ গাহৰি মাংস আনিবলৈ যাওঁ এতিয়া মাংস পাওঁ নেপাওঁ ঠিক নাই পাব লাগে চাৰিআলি ওচৰতে কাটে আৰু যাওঁ এতিয়া মাংস কেইটকা কম নহয় 100 টকা এটা দিয়ক 2 টকামান বেছিকৈ দি দিব তেলিকৈ দিয়ক গাহৰি মাংস আৰু আজি খাম আৰু প্ৰাঠিকছে কাকো নিদিওঁ অকলে অকলে খামেই আৰু ই জন্মদিনটো অকলে অকলে খাম আজি ব'লক আজি অকলে অকলে টপিম গাহৰি মাংস ফাইনেলি ৰেডি পূৰা ইয়াৰ আন্দা আৰু নহৰু পিচি থৈছোঁ ইমান ধুনীয়া গাহৰি মাংস আজি যা বনাবলৈ ৰেডি হৈ গ'লোঁ এতিয়া বনাবলৈহে লাগে আৰু বনাওঁ আৰু গৰম হ'ব সোনকালে গৰম হ'ব তেল দি দিবা তেল মিঠা তেল আৰু অকণমান দি দিওঁ তেল গৰম হ'ল এতিয়া দি দিওঁ নহৰু আৰু ঠাণ্ডা কি হয় ঠিক নাই আজি প্ৰথম বনাইছোঁ অকলে অকলে খাম আৰু কি হয় দিব গাহৰি ভিজিলেই হ'ল আৰু খামেই আৰু মজা গৈছে ভিজিলেই হ'ল হালধি অকণমান দিলে হ'ব লাগিব হালধি দি চাওঁ হয় বেছিকৈ দিব তেতিয়াহ'লে কাটিব হালধি দি দিলোঁ মছলা অলপ দি দিওঁ মছলা ধুনীয়া ধুনীয়া মিক্সাৰ হৈছে এতিয়া আমি মালটো দিম এতিয়াহে আমি দিম দিছোঁ ধুনীয়াকৈ এতিয়া দিওঁ পিছতে দিম চলো এতিয়া নিদিয়ে কৰিছোঁ এতিয়া দিম মালটো গাহৰি বয়সৰ কাৰণে ভাই দিয়েই বয়স নাই খাবাও মজা লাগছে খাবাও এটা কি বলছো দিয়ে দাও মান দিয়ে jadi mau pulang dulu gitu গাহৰি মাংস টেষ্টটো চাই দিবা টেষ্টটো কৰিলোঁ এতিয়া নাখাওঁ ভাতৰ লগত ঠিকছে খাম ভাতৰ লগত ঠিকছে খাম এতিয়া মাংস আৰু গাহৰি মাংস আৰু ভাত খাবলৈ লৈছোঁ আৰু গাহৰি মাংস আৰু ভাত এয়া ৰঙালাও আলু দাইল এয়া হৈছে নেমু টেঙা খাবা আৰু গাহৰি মাংস দি অলপমান চেপি লওঁ মজা আছে নিমখটো অকণমান চোকা হ'ল আৰু গাহৰি মাংসত আজি গোটেইখন তেলেই খাইছোঁ তেল ভাতো তেলত ভাজি পেলালোঁ তেল বেছিকৈ খালে বেয়া পিছে তেল বেছিকৈ খালে বেয়া কিন্তু পেটৰ কাৰণে আৰু বেয়া কিন্তু লোকেই পাপ পাপেটো ৰেখা আছে বাৰু কিন্তু মই লোকটো এৰিব নোৱাৰি এনে খাই দিছোঁ আৰু পেট বেয়া হ'লে হ'ব যিমান কষ্ট হ'ব নে কি কয় মই তেল খাই লওঁ দেই খাই লওঁ যা খাব চাফা
ভাত পানী খাই গ'ল গ'ল এতিয়া গা পা ধুই লগৰকেইটাৰ ওলাই যাওঁ বুলিছোঁ আৰু ফুফু যাওঁ আৰু ফুফু যাওঁ ওলাই আহিলোঁ আৰু ফুফু দুইফালে পথাৰে কিমান সুন্দৰ নজৰা সেই কিয়া আয়ে হে মেৰা দোস্ত লাইক কমেণ্ট শ্বেয়াৰ ওলাইছ ই অকণ লাজ কৰিছে ক'বলৈ নকয় বুজিছে মজা লাগিছে আজি দিনটো বহুত ভালে ভালে গৈ আছে আৰু অকণমান এনজয় কৰিবলৈ আছে আৰু বেছি দেৰি নাথাকোঁ আৰু গধূলি হ'ব ঘৰলৈ যাবলৈ মন গ'লে নহ'লে ঘৰত গালি হ'লেই হ'ব ভালকৈ এইকেইটা মোৰ বন্ধুকেইটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কিবা কিবি নকৰিব পাৰিলে আনছাবস্ক্ৰাইব মাৰি দিব ডাঙৰ গলি দেই মজা লাগিছে নতুন বেগ নিউ বেগ আজি নতুন কাৰণে এইটো লৈ আহিছোঁ ওলাই আহিলোঁ আৰু বলক এইপিনে আৰু কি হয় চাই থাকক আৰু ভাল মই বহুত হেপী কাৰণ আজি হেপী বাৰ্থডে আৰু মোৰ চাইকেলত লাইট লগালোঁ চাব ৰ'ব লাইট কেনেকুৱা লাগিছে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ' কৰিলেও নাই আৰু আজি ভিডিঅ'টোত কি হ'বলৈ গৈ আছে আজি ভিডিঅ'টোত বহুত কিবা কিবি হ'ল আৰু যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাবলৈ আছে ভিডিঅ'টো বলক আগলৈ কি হয় চাই থাকক ভিডিঅ'টো খাইছে আৰু বাৰ্থডে বুলি খুৱাই দিছোঁ আৰু কিবা এটা কৰিলে আৰু এতিয়া গা পা ধুই টেষ্ট কৰিলোঁ বহুত আজি বাৰ্থডে বুলি আৰু নিজৰ পাৰ্টি কৰি আহিলোঁ লগৰকেইটাৰ লগতে এনেই আমাৰ ফুৰিবলৈ গৈছিলোঁ কিবা কিবি ভাল মিলিও আহিলোঁ আৰু আজি দিন ভালে ভালে গ'ল বহুত ভালে ভালে আৰু আজি মোক যি মানে জন্মদিনৰ শুভেচ্ছা জনালে তেওঁলোকলে ধন্যবাদ থাকিল আৰু মোৰ ইমান ধুনীয়াকৈ আজি মোক শুভেচ্ছা জনাইছে সকলোৱে চবকে ধন্যবাদ থাকিল আৰু আজি ইমানেই আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব